নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ খবৰ। আজিৰ প্ৰথমটো খবৰ, মাটিবাৰীৰ কাম কাজক লৈ মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ ডাঙৰ খবৰ। শীঘ্ৰে মুকলি হ'ব বসুন্ধৰা 3.0। মাটিবাৰীৰ জটিল সমস্যা তথা কাম কাজ সম্পন্ন কৰা হ'ব এই 3.0ত। ৰাজ্যক ভূমি অধিকাৰ দিয়াৰ বাবে হিমন্ত চৰকাৰে এই পদক্ষেপ। BGR PGRৰ জটিল সমস্যা সমাধান কৰা হ'ব বসুন্ধৰা 3.0ত। নাৰায়ণপুৰত মন্ত্ৰী যোগেন মোহনৰ ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰ, আয়ুষ্মান ভাৰত আঁচনি সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। এটা নম্বৰত কেইবাগৰাকী ব্যক্তিৰ নাম পঞ্জীয়ন বিষয়টো পুৰণি হ'ল। মৃত ৰোগীৰ চিকিৎসাৰ নামত ব্যয় হৈছে 7 কোটি টকা। 3,446 গৰাকী মৃত লোকৰ নামত আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে খৰচ হৈছে 7 কোটি টকা। সৰ্বাধিক কেলেংকাৰী সংঘটিত হোৱা ৰাজ্যখন হ'ল কেৰালা। কেৰালাত 164 গৰাকী মৃত ৰোগীৰ চিকিৎসাৰ নামত খৰচ কৰিছে প্ৰায় 3 কোটি টকা। ত্যাগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ কেলেংকাৰী।